8.2 একৰ 2 নম্বৰ ইতিমধ্যে মই 1 নম্বৰ মোৰ চেনেলত দিছোঁ তোমালোকে পাবা 2 নম্বৰটো চোৱা মান উলিয়াব দিছে 2 tan square 45 ডিগ্ৰী প্লাছ cos square 30 ডিগ্ৰী মাইনাছ sin square 60 ডিগ্ৰী আমি এটা সমাধান কৰিম চোৱা 2 tan square 45 ডিগ্ৰী 2 পূৰণ হৈ আছে tan square 45 ডিগ্ৰীৰ লগত গতিকে 2 আহিব ইনটু আহিলে তাৰ পিছত পূৰণ হ'ব তাৰ পিছত tan 45 ডিগ্ৰীৰ মান তোমালোকে চাব লাগিব বা জানিব লাগিব এটো মই মোৰ স্ক্ৰিনত দিছো তোমালোকে চোৱা এতিয়া চোৱা tan 45 ডিগ্ৰীৰ মান কিমান 1 গতিকে আমি 1 বহালো আৰু স্কয়াৰ আছে গতিকে স্কয়াৰ লগালো তাৰ পিছত প্লাস আছে তাৰ পিছত cos square 30 ডিগ্ৰী cos 30 ডিগ্ৰী মান চাব লাগিব cos 30 ডিগ্ৰীৰ মান চোৱা √3/2 স্কয়াৰ আছে গতিকে আমি কি কৰিলো স্কয়াৰ কৰিলো তাৰ পিছত মাইনাস আহিলে তাৰ পিছত sin square 60 ডিগ্ৰী এটা কোৱা sin 60 ডিগ্ৰী মান কিমান sin 60 ডিগ্ৰী মান কিমান চোৱা √3/2 আৰু স্কয়াৰ আছে গতিকে কিমান আহিলে স্কয়াৰ আহিলে হোল স্কয়াৰ হল এতিয়া চোৱা ইয়াতে √3/2 হোল স্কয়াৰ মাইনাস √3/2 হোল স্কয়াৰ কি যাব কেনসেল যাব কাৰণ এটো প্লাস এটো মাইনাস গতিকে কেনসেল কৰিলে কিমান থাকিলে 2 ইনটু 1 স্কয়াৰ হলে 1 আহিব গতিকে 2 ইনটু 1 হল গতিকে 2 ইনটু 1 2 পাবা গতিকে 2 tan square 45 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী মাইনাস sin square 60 ডিগ্ৰী ইকুয়াল টু কিমান পাবা 2 পাবা